নমস্কাৰ মই কস্তুৰী আকৌ মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই মানে মই ঘৰতে আছোঁ, সেইকাৰণে ভিডিঅ' দিয়া নাই। একো মানে ওলাই কৰি যোৱা হোৱা নাই আৰু এঠাইলৈ যাম আজি। আপোনালোকে চাই থাকক, ভিডিঅ'টো গম পাব। থাম্বনেইল দেখি গম পালেই, তথাপিতো চাই থাকক ভিডিঅ'টো। মই এতিয়া ওলাই লওঁগৈ। এতিয়া মোৰ ওলাই কৰি হৈ গ'ল, এতিয়া যাম আৰু ওলাইছোঁ। তাৰপৰা মোৰ লগত যাব ককা আইতা। ঘৰত কোনো নাই, ঘৰত তলামত ককা আইতাহঁতক চাওঁগৈ। থাকিব যাম যে মোৰ লগত যাব ককা আইতা। এই চাপানি খাই আছে, ফুৰিবলৈ যাবলৈ ওলাই পিনে চাপানি খাই আছে। মোক এনেই সোনকালে উলিয়াই থৈছে। চাই থাকিব, দেখাম আপোনালোকক দেই। চাব এইজোপা চব গোলাপ কি ধুনীয়াকৈ ফুলি আছে। ওচৰতে ৰঙা আৰু বগা, সেই বগাজোপা নামটো জানো কি, ধুনীয়াকৈ ফুলি আছে। এতিয়া যাবলৈ ওলাই আহিলোঁ, মাস্কখন পিন্ধি লৈছোঁ, কিন্তু ভাল লাগে পিন্ধিলে। হয়, সেইজনী গৈছে। অকণমান দূৰ আগবাঢ়ি যাব লাগিব। পাপা নাই ঘৰত, কাৰণ লাইন গাড়ীত যাব লাগিব। এতিয়া পাপা কিবা কামত ওলাই গ'ল, থ'বলৈ আমাক সময় নাই। হয় ককা একেটা মই খোজকাঢ়ি খোজকাঢ়ি এতিয়া আহি আছোঁ। দেখিছে কিমান চাপ, মোতকৈ বহুত চাপ। খোজকাঢ়িব নোৱাৰে আৰু, লাহে লাহে থাকে। সেইকাৰণে ময়ো লাহে লাহে আহি আছোঁ আৰু। ককা আগত গৈ গাড়ী ৰখাবলৈ ৰৈ আছেগৈ। খুৰাই টোপোলাটো নি থ'বলৈ আহিছে। যিসকলে মৰম বহুত নহয়, ঢেৰ বস্তু লৈছোঁ। হা এতিয়া অলপ দেৰি ৰ'ব লাগিব। আমাৰ ফালে ইমান লাইন গাড়ীবোৰ নচলে, কেতিয়াবা এখন দুখন যায় আৰু। এই বিশেষ বেছি দিন নহয়, এই দুদিনমানৰ পৰা যাবলৈ ধৰিছে। অলপ দেৰি ৰখিব লাগিব, চাই থাকিব। এতিয়া গাড়ীত বহি আছোঁ যাবলৈ। আমি ফুৰিব যোৱা দিনাখন বৰষুণ দিবই, বৰষুণ দিছে। সোমাইছোঁ খুৰাহঁতৰ ঘৰত, তাৰপৰা যাম পেহী ঘৰলৈ। এইটো ঘৰ আহি পাই গ'লোহি। কেনেকুৱা লাগিছে মই অহাৰ কাৰণে? ফটোৱা দেখিছে, যামগৈ আৰু এনেও যামগৈ মই আজি যেনিবা পেহী ঘৰলৈ। চাইকেল চলাই চলাই ঘূৰি ফুৰিছে। কুকুৰটোৱে বিৰাট ভয় খুৱালে আহি পাই। মায়ে ফ্লিপিং মোবাইল কিনিলে ন, পোৱাই নাই। কেনেকুৱা ভুকিছে কুকুৰটোৱে, অচিনাকি মানুহ পাইছে যে সেইকাৰণে। চাই থাকোঁ, আহিব লৈছোঁ নহয়। কেনেকুৱা বৰষুণ দিছে, এতিয়া বৰষুণ যাক অকণমান এৰিছে দেই। গাড়ীত আহোঁতে কেনেকুৱা বৰষুণ আকৌ। এইটো মোনাটোৱে মোক একদম পেলাই দিছে। গোটেই ৰাস্তাটো বৰষুণ আহিছোঁ। মই ভাবিছোঁ তিতিম চাগে, নিতিতিলোঁ বাৰু। আমাৰ ল'ৰাটো দিনক দিনে ক'লা হৈ আহি আছে। লণ্ডেনিছ ক'লা হৈ আহি আছে। এয়া এইটো তোৰ ঘৰ হয় জানো? ভাড়া ঘৰ। মিঠাই লৈ না আকৌ আনিব পঠিয়াইছে। মিঠাই গৃহস্থক মিঠাই আনিব পঠিয়াইছে। নাযাওঁ দেই, ঘৰত কোনো নাই, অকল ই আছে। ঘৰত কি আছে? খুৰা খুৰী কোনো নাই। ক'ত গ'ল খুৰা? নাজানো। 20 টকা লৈ কচোন। দুবছৰ এইবোৰ খুব বেয়া পায় আকৌ। চাহ বনা যা। মোৰ পাছৱৰ্ড মই ইণ্ডিয়াৰে হয়। মোৰ যা কেমেৰাটো ভাল নাথা। এইটো খুলি দে, এইটো খুলি দে। মই জোতাযোৰ ৰং এখন দিলোঁ। ফুৰিবলৈ আহি কৈ এতিয়া গৃহস্থ ঘৰত জোতা পলিচ কৰিব লৈছে দেই। জোতা পলিচ কৰিব লৈছে। চাওঁ খেতি গুডুক উঠাই দে, গুডুক উঠাই দে। গুডু উঠচোন। গুডু উঠিয়ে থাকে আকৌ ন। মোক উঠাই দে, মোক উঠাই দে বোলে। আমাৰ ল'ৰাটোৱে গান এটা গাই শুনাব বোলে এতিয়া দেই। গীটাৰখন বজাব বোলে। একচুৱেলি মোৰ প্লেগ ড্ৰামটো নাই, মই আঙুলিয়ে বজাব লাগিব। আঙুলিয়ে বজাওঁ।
ফ্ৰণ্ট একচুৱেলি মই বহুত ডাঙৰ এনেই হেৰি কৰি থাকিলোঁ হয় বৰ ডাঙৰটো ৰুমটো বৰ ধুনীয়াকৈ সজাই থৈছে খুৰীয়ে এখন শৰাই সৰু সুৰা হোম টুৰ এটা হৈ গৈছে আৰু এইডোখৰ বৰ ধুনীয়াকৈ সজাই থৈছে কিতাপবোৰ ধুনীয়া এখন কবিতা কিবা আহি পাইছোঁহি এতিয়া আহি পাই নিজে চাহ বনাবলগীয়া হৈছে ঘৰত কোনো নাই গুডু অ গুডু বস্তু বিচাৰি নাপাওঁ নহয় পটককৈ চাহ বনাই খাই লওঁ তাৰপৰা খুৰা আহি আছে বোলে খুৰাই থ'বগৈ পেহীকত সন্ধ্যা খুৰাইহে জানিব নহ'লে আকৌ লাইন গেট যাব লাগিব ভিডিঅ'টো চাই থাকিব ইয়াৰ পৰা যাবলৈ ওলাইছোঁ চোলাটো সলাই দিলোঁ এইটোৱে যাব থ'বলৈ পেহীকত হৈ জনী আহিছে চাই থাকিব গৈ পাই লওঁগৈ তাৰপৰা আকৌ ভিডিঅ' কৰিম এয়া ওলাই আহিছোঁ সেয়া গাড়ী উলিয়াইছে খুৰাই অঁ এয়া আহি পাই গ'লোঁ এতিয়া আমাৰ নাচনী নাচিব যাবলৈ ওলাইছে ক'ৰবাত প্ৰগ্ৰেম আছে তাত আৰু ভিডিঅ'টো বহুত দীঘল হৈ গ'ল সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানেই আকৌ নেক্সট ব্লগ আহি আছে জল্দি জল্দি এবাৰ সোনকালে দিম যদি চাই ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ